হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। ময়ো ভালে আছোঁ, আমাৰ সকলোৱে ভালে আছে। মই স্বপ্না আপোনালোক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি যিহেতু জন্মাষ্টমী, সেইকাৰণে সকলোকে মোৰ ফালৰ পৰা জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা থাকিল। গতিকে ভিডিঅ'টো আজি ইয়াৰ পৰাই ষ্টাৰ্ট কৰোঁ। এতিয়া দুপৰীয়া সময়ৰ খোৱা লোৱা শেষ হ'ল। আহকচোন তেতিয়াহ'লে আজিৰ মই জন্মাষ্টমীৰ কি বিশেষ কৰিছোঁ আপোনালোককো দেখুৱাওঁ। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পাব, একদম শেষলৈকে চাব বুলি আশা থাকিল। তেতিয়াহ'লে বলকচোন আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। ঘৰত এভাগ শৰাই দিলেও বহুত কাম থাকে নহয় নাজানো। আমাৰো সেনেকৈ আমি দুটায়ো কামত লাগি আছোঁ। ইফালে মিষ্টাৰে নাৰিকল কাটি আছে, বলকচোন আপোনালোককো দেখুৱাওঁ। এইয়া ইফালে নাৰিকল কাটি আছে। আমাৰ গা চা নাই দেই ৰাইজসকল, এইয়া কটাৰীৰে নাৰিকল কাটি আছে। নাৰিকল কাটি আজৰি, এয়া মিষ্টাৰে চব ৰেডি কৰি দিলে। ইফালে এয়া প্ৰসাদত দিবৰ কাৰণে কাটি দিলে, আৰু এয়া গ্ৰাইণ্ডাৰত দিবৰ কাৰণে পূৰা বাকলি চাকলি গুচাই দিছে এয়া ধুনীয়াকৈ। তো চাই থাকক। জন্মাষ্টমীত যিহেতু কেঁচা লাড়ু দিয়া হয়, সেই আমাৰ ফালে কেঁচা লাড়ু দিয়া, আপোনালোকৰ ফালে দিয়ে নে নিদিয়ে জনাবচোন। সেয়ে ময়ো পিঠাগুড়ি অলপ খুন্দিছোঁ আৰু নাৰিকল চাৰিকল ৰুকি মানে ৰেডি কৰি থৈছোঁ। আৰু মই কি কি কৰোঁ আপোনালোকক দেখুৱাই আছোঁ। প্ৰথমতে কেঁচা লাড়ু পিঠাকে বনাই লওঁ, বলকচোন আপোনালোককো দেখুৱাওঁ। এইফালে ৰেডি হৈ গৈছে কেঁচা লাড়ু যোগাৰ। প্ৰথমতে কেঁচা লাড়ুখিনি বনাই লওঁ, আপোনালোকক দেখুৱাই থাকিম, চাই থাকক। মই ইয়াতে পিঠাগুড়ি লৈছোঁ, কেঁচা পিঠাগুড়ি। ইয়াতে এতিয়া এয়া নাৰিকলখিনি দি দিম। ঘি এচামুচ দি দিছোঁ। এতিয়া আটাখিনি ভালদৰে মিক্স কৰি লওঁ। আপোনালোকৰ ফালে কেনেকৈ বনাই জনাবচোন। আৰু এয়া এৱা গাখীৰ হয়, এৱা গাখীৰ থৈ দিছিলোঁ মই ৰাতিপুৱাই। এৱা গাখীৰ দি দিছোঁ। এইখিনি ভালদৰে মিহলি কৰি লওঁ। হৈ যায়। প্ৰত্যেক জন্মাষ্টমীতে মই এনেদৰে লাড়ু বনাই ভগৱানৰ আগত আগবঢ়াওঁ। আপোনালোকেও দিয়ে নে নিদিয়ে জনাবচোন। আপোনালোকে কি কি দিয়ে জন্মাষ্টমীত বনাব। মিশ্ৰণটো হৈ গ'ল, এতিয়া ইয়াৰে লাড়ু আকাৰত বনাই লওঁ।
পিঠাগুড়িত এনেদৰে দি দিম। কলপাতখনত দি দিছোঁ। এইখিনি শৰাইৰ যোগাৰ, এইফালে ফুল, এইয়া আচল কথা এটা কওঁ, এইয়া কলপাত দিল্লীতনো ক'ত কলপাত পাম, এইয়া কলপাতো কিনিব লগা হয়। এইয়া কলপাত চাওকচোন, এইয়া কলপাত কিনি আনিছে। আৰু এইয়া তামোল পাণ, দিল্লীত থাকিলেও কিন্তু মোৰ তামোল পাণ থাকেই দেই। এইয়া দেখিছেনে, এইয়া পচা তামোল, মানে বুঢ়া তামোল, আমিতো বুঢ়া তামোল বুলি কওঁ, আপোনালোকে বা কি কয় নাজানো। এইয়া তামোল পাণো, এইয়া যোগাৰখিনি। এতিয়া মই ফল মূলখিনি কাটি লওঁ। ভাত দিয়া হৈ গ'ল। এতিয়া ৰাতিৰ খানা দেখুৱাই আছোঁ কি বনাম। কি বনাবা আজি খাবলৈ? এতিয়া খিচিৰি বনাম। খিচিৰি আলু দি খিচিৰি বনাম আৰু আলু ভাজি বনাম। খানা বনাই মেলি আজৰি, এতিয়া প্ৰসাদ খাই লওঁ। আজিৰ পূজা ভাগ ভালদৰে হৈ গ'ল। আপোনালোকে বাৰু পূজা কৰিছেনে জনাবচোন। এই ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব।